দিগন্ত দা ভালে আছা? আছো দিয়া। পিছে দোকান কেনে চলি আছে? নকবি দে আৰু আমি সৰু মানুহ কিবাকৈ চলি আছো আৰু। পিছে তোৰ কিমান দিনৰ বাবে ছুটি লৈ আহিছে? লৈ আহিলোঁ এমাহৰ কাৰণে ছুটি। হয় নেকি? দিগন্ত দা ছোৱালীজনী দেখোন আগতে ভাল আছিল, কিয় এনেকুৱা? নকবা আৰু এয়া বহুত দীঘল কাহিনী। কোৱাচোন কি কাহিনী? তেন্তে শুনা। জান, তুমি মোক কিমান ভাল পোৱা? বহুত 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 মানে নিজতকৈ বেছি। কিন্তু মোৰ বহুত ভয় লাগে। তুমি যদি মোক পাহৰি যোৱা? ধেত পাগলী, তোমাক জানো মই এৰি থাকিব পাৰিম? আৰু এতিয়াবোৰ ভাবিব নালাগে, ব'লা। ৰ'বাচোন, কথা এটা আছে। কি কথা কোৱা? এতিয়া নকওঁ দিয়া। কিয়? তুমি যে কালি কিবা ক'ম বুলি কৈছিলা, কোৱাচোন কি কথা? মানে মই নাৰ্ছ পঢ়িম বুলি ভাবিছিলোঁ। পঢ়া তেন্তে। 2 লাখ টকা এডমিশ্যন লাগে, তাকেই ভাবি আছোঁ ইমান টকা ক'ৰ পৰা দিওঁ। মোৰতো মা দেউতাও ইমান টকা দিব নোৱাৰে। তুমিও পঢ়ি আছা, তুমিনো ইমান টকা ক'ৰ পৰা দিবা? তুমি চিন্তা কৰিব নালাগে, মই কিবা এটা কৰি উলিয়াম। ইমান টকা ক'ৰ পৰা যোগাৰ কৰোঁ? তাই ঠিকেই কৈছিল, ময়োতো পঢ়িয়ে আছোঁ। কি কৰোঁ এতিয়া? এবাৰ যোনটো তাৰ ওচৰৰ পৰা আহোঁ। জয়ন্ত দা। ঠিক আছে দাদা, কাম হৈ যাব। মই আপোনাক অকণমান পিছত ফোন কৰি আছোঁ। পিছে কোৱাচোন কিয় আহিলা? দাদা, মোক অলপ টকা লাগিছিল। কিমান টকা? 2 লাখ টকা। 2 লাখ টকা? তোমাক মই কি বিশ্বাসত 2 লাখ টকা দিম? তোমাৰ আকৌ ব্যৱসায় নাই। সুতলে মই তোমাক কেনেকৈ 2 লাখ টকা দিম? চাওক দাদা, আপুনি কিবা এটা কৰক, মোৰ টকাৰ খুবেই প্ৰয়োজন। মই নোৱাৰিম, তুমি ক'ৰবাত বেলেগত চোৱা। কি কৰোঁ এতিয়া? নাই, মোৰ যি হয় হ'ব, তাইক মুখী কৰিবই লাগিব। কি হ'ল তোমাৰ? নাই, একো নাই, এনেই অকণমান গাটো ভাল লগা নাই। মই যে তোমাক কৈছিলোঁ, তুমি কিবা ভাবিলানে? চকুৰ দুটা মজাচোন। এতিয়া মেলা। I love you so much. তুমি মোক ইমান ভাল পোৱা। বাৰু কোৱাচোন
তুমি ইমান টকা ক'ত পালা? সেইবোৰ এতিয়া সুধিব নালাগে। এতিয়া কাইলৈ এডমিশ্যন ল'বা। সত্যদা জানবীৰ দেখোন চাকৰি হ'ল, পাৰ্টি কেতিয়া দিবা? কি জানবীৰ চাকৰি হ'ল? তুমি গমেই পোৱা নাই নেকি? অহ চৰি সত্য তুমি? চান, তোমাৰ চাকৰি হ'ল মোক এবাৰো কোৱা নাই যে। কোন তুমি? আৰু মোক জান বুলি কোৱা সাহস ক'ত পালা? কি কোন মই? তুমি এনেকুৱা কি কৰিছা? চোৱা সত্য, তুমি এজন বেকাৰ ল'ৰা আৰু মই জব কৰোঁ। চ' তোমাৰ আৰু মোৰ সম্পৰ্কটো আমাৰ ঘৰত কেতিয়াও গ্ৰহণ নকৰে। মানুহে যে কয় উপকাৰী অজকাৰী খায়, এই কথাষাৰ মই তোমাৰ পৰা ভালকৈ বুজি পালোঁ। মোৰ ভুল হৈছিল, তোমাক ভাল পাইছিলোঁ। পাৰিলে মোক ক্ষমা কৰি দিবা। কেতিয়াৰ পৰা চলি আছে এইবোৰ? বেছিকৈ বিষাই আছে নেকি? জীৱনটোত যিমান বিষ খাইছোঁ তাৰ তুলনাত এই বিষ একো নহয়। ব'লা হস্পিটেললৈ ব'লা। লাভ নাই অ', বহুত দেৰি হৈ গ'ল। দিবানে মৰমি মোক দুহাতে সাবুতি মোক বিচৰা মৰম দিবানে মৰমি মোক তুমি ল'বা জানো দুহাতে সাবু। এনেকৈ চিন্তা কৰি কৰি তাই অৱশেষত পাগলী হ'ল। এয়াই আছিল সত্য আৰু জানবীৰ কাহিনী। শুনি বেয়া লাগিল। কি কৰিবা, যাৰ কপালত যি লিখা আছে